সেইদিনা আছিল 28 অক্টোবৰ। তাইৰ গাটো ভাল নোহোৱাত নহৰু তেল দি মালিচ কৰিলোঁ। এফালে বজাৰত টোপোলা পুৱাই পাপা আহি পাইছেহি আৰু চাহ একাপ দি ল'লোঁ। আনিছিল কেটলি পিঠা। কেটলি পিঠা কাৰ কাৰ প্ৰিয়? মোৰ বিৰাটে প্ৰিয়। ভাজিছোঁ ভাতকেৰেলা আৰু আলু। লৰালৰিকৈ ৰান্ধিছোঁ মাছ আৰু পালিঙৰ জোল। থাপনাখন অকণমান চিজিল কৰি মচি কাচি চাকি জ্বলাম বুলি গৈ দেখিছোঁ কাম বঢ়াই থৈ দিছে। বাৰু যি নহওক, চিজিল কৰি ধুনীয়াকৈ চাকি এগছ দিলোঁ, কাৰণ আজি আমাৰ বাবে এটা স্পেচিয়েল দিন। পুনৰ ওলাই গ'লোঁ 11টামান বজাত মন্দিৰলৈ বুলি। যাওঁতে দেৰি হৈ গ'ল। পুৱা বহুত কাম আছিলে আৰু কামাখ্যা যোৱা কথা আছিল যদিও সময় নিমিলা। লক্ষ্মীনগৰৰ এইভাগ শিৱ মন্দিৰতে চাকি দিবলৈ আহিলোঁ। বাৰু যি নহওক, ভগৱান সকলোতে আছে। পুনৰ আহিলোঁ মন্দিৰৰ পৰা আৰু মিঠাই ল'লোঁ। মিঠাইৰ 2টা টোপোলা লৈ এটা কেক লৈ আহি তাইৰ ক্ৰেছলৈ বুলি আহিলোঁ। তাইৰ ক্ৰেছত আহি সকলোৰে লগত প্ৰথম কেকটো কাটিবলৈ ৰেডি কৰি লৈছোঁ আৰু সকলোৰে কি যে ফূৰ্তি। সৰু সৰু ল'ৰা ছোৱালীৰ এই সুখবিলাক দেখি কিবা এটা ভাল লাগে। তেওঁলোকে একো নাজানে, কেৱল তেওঁলোকে ভাল পাব জানে। আৰু সকলোতকৈ একেবাৰে কণমানি হৈছে আমাৰ ছোৱালী। তাইক চবেই বিৰাট মৰম কৰে আৰু কেক খাই সৰু ল'ৰা ছোৱালীয়ে বিৰাট ভাল পায়। আমাৰ জনী পিছে কম নহয়, কেক পালে ভাত পানী বা জলপান আন একোৱেই। আৰু ঘৰলৈ আহি ইফালে যো-জা আৰম্ভ হৈছে, কাৰণ আজি আমাৰ ৰাতিৰো আয়োজন আছে। যিখিনি আমাৰ চিনাকি আছে তেওঁলোককো মাতিছোঁ আজি। আৰু এই কেকটো বাৰু কেনেকুৱা লাগিছে জনাবচোন। হাতীগাঁৱৰ কেক পইণ্টৰ পৰা লৈছোঁ, খাবলৈ কিন্তু বিৰাটেই টেষ্টি। ককাক, বাপেক আৰু মোমাইকে ডেক'ৰেশ্যনৰ কাম ইতিমধ্যে কমপ্লিট কৰিছে। এয়া হৈছে ফাইনেল ডেক'ৰেশ্যন। কেনেকুৱা লাগিছে জনাবচোন। আৰু এইফালে মই অকণমান সহায় কৰি দিছোঁ কাৰিকৰক মছলাখিনি পিচি দিয়াত। কেক কটা আৰম্ভ হৈ গৈছে। 7টা বজাৰ পৰা আমি প্ৰগ্ৰেম দিছিলোঁ, যিহেতুকে আলহী প্ৰায়খিনিয়ে গোট খালেহি। আমাৰ অফিচৰ ষ্টাফো আহিলে। আৰু আজিকালি হাততে থকা মোবাইলটোতে আমাৰ এই ধুনীয়া ধুনীয়া স্মৃতিখিনি ৰাখি থ'ব পাৰি, নহয় জানো? আগতে ফটোৰ এলবামত সাঁচি থোৱা হয়, আজিকালি সকলোৰে হাতে হাতে যিহেতুকে মোবাইল ফোন হৈ গ'ল, আৰু মোবাইলতে আমাৰ এই ধুনীয়া ধুনীয়া ভিডিঅ'সমূহ ধুনীয়াকৈ ৰাখি থ'ব পাৰি। আৰু সেয়েহে ময়ো ভাবিলোঁ যিমানখিনি আলহী আহিছে মই মোবাইলতে এনেদৰে ভিডিঅ'ৰ জৰিয়তে থৈ দিওঁ আৰু আপোনালোককো দেখুৱাওঁ, কাৰণ এইবোৰ হৈছে এটা এটা ধুনীয়া ধুনীয়া স্মৃতি। আৰু অহা বছৰলৈ তাই হয়তো ডাঙৰ হৈ যাব, দেখিবলৈ তাইও বেলেগ হৈ যাব, আমাৰো বয়স বাঢ়ি গৈ থাকিব। আৰু সকলোকে মোবাইলত আবদ্ধ কৰিব নোৱাৰিলোঁ যদিও মই যাক যেনেকৈ পাৰোঁ ৰাখিছোঁ। আৰু এয়া হৈছে আমাৰ অফিচৰ ষ্টাফ, আৰু এইটো গুণগুণ, ৰিম্পিবাৰ ল'ৰা। 2টা কেক কটাৰ পাছত দেখিছেনে পাকঘৰত বহি ল'লেগৈ কেক খাবলৈ। আৰু সকলোৱে খোৱা আৰম্ভ হৈছিলে। আলহী অহাৰ পাছত আমি প্ৰথমে ৰাখিছিলোঁ ফ্ৰেঞ্চ ফ্ৰাইজ আৰু ভেজ পকৰা, লগতে গাখীৰ চাহ একাপ, লগত আছিলে কেক। কাৰণ চাহ দিছোঁ কিয়নো অকণমান ঠাণ্ডা পৰিছে, ঠাণ্ডাত চাহ একাপ পালে সকলোৱে ভাল পাব। আৰু এইফালে তাইৰ ৰেহানা বা মৰমৰ আহিলে, মৰমতে কেনেকৈ হাক কৰিছে চাওকচোন। আপোনালোকৰ বাৰু ল'ৰা ছোৱালীবোৰে দুষ্ট কৰেনে? আমাৰ এইজনী ইমানেই দুষ্ট হৈছে, মই কেতিয়াবা কণ্ট্ৰল কৰিব নোৱাৰা হৈ যাওঁ। ডাঙৰ হ'লে কি হ'ব সেয়া মই ভাবি চিন্তা লাগে। মাক দেউতাক হোৱাৰ পিছত সদায় নিজৰ ল'ৰা ছোৱালীৰ বাবে চিন্তা, যাতে নিজৰ ল'ৰাটো বা নিজৰ ছোৱালীজনীয়ে সমাজত নিজকে মানুহ হিচাপে ভৱিষ্যতে পৰিচয় দিব পাৰে, ডাঙৰ এটা চাকৰি নকৰিলেও। আৰু আজি খানাত আছিলে চালাড, গাজৰ, এফালে নেমু, গোল নেমু, জলকীয়া, নেমু ঘৰৰ, আৰু এইফালে ৰঙালাও ঘৰৰ, সৰু আলু, পাপৰ, নৰসিংহৰ ভাজি, ভাত, পোলাও, যিহেতুকে কিছুমানে ভাত ভাল পায়, কিছুমানে পোলাও, দাইল আছিলে, মিক্স ভেজ আছিলে, কেপচিকাম, ফুলকবি, আলু, গাজৰ এনেদৰে ভাজিছিলে। আৰু এইফালে আছিলে মাছ আৰু চিকেন, লগতে আছিলে এটা মিঠাই। আৰু শুনিছোঁ মাছটো কিন্তু বিৰাটেই ধুনীয়া বনাইছিলে। আৰু আমাৰ এইজনী ইমানেই দুষ্ট, ইফালৰ পৰা সিফালে একেৰাহে ঘূৰি ফুৰিছে, দেখিছেনে? সময়ৰ গতিত কেতিয়াবা মানুহবোৰ হেৰাই যায় আৰু কেতিয়াবা কণ্টেক্ট নাইকিয়া হৈ যায়। হয়তো বহুতক মই কণ্টেক্ট নোহোৱাৰ বাবে মাতিবও নোৱাৰিলোঁ, আৰু যিখিনি মাতিছোঁ প্ৰায়খিনি আহিছে, এজন দুজনহে অসুবিধাৰ বাবে আহিব নোৱাৰাকৈ আছে। আৰু তেওঁলোককো যিহেতুকে ভৱিষ্যতে ক'ত কেনেকৈ কোন থাকোগৈ নাজানো, সেয়েহে সকলোকে ৰাখি ধৰাৰ চেষ্টা কৰিলোঁ কেমেৰাত। যিহেতুকে দিৱালী আছিলে, লগতে পৰিৱেশটো কিবা এটা ভাল লাগি গ'ল। আমি চোতালতে খোৱাৰ ব্যৱস্থা কৰিছিলোঁ, আৰু লাইটবিলাক দিৱালীৰ বাবে লগাই থোৱা আছিলে। দিৱালী হোৱা নাছিল একচুৱেলি, দিৱালীলৈ আৰু 2 দিন বাকী আছিল। কিন্তু গুৱাহাটী মহানগৰীত ইমানেই জাক জমকতা দেখি কিবা এটা ভাল লাগে দিৱালীৰ সময়ত। আৰু আমাৰ এজনী ইফালৰ পৰা সিফালে ৰাতি প্ৰায় দেৰিয়ে হৈ গৈছিল, তথাপিতো তাইৰ উৎপাত কমা নাই, ঘূৰিয়ে ফুৰিছে। ৰাতি 1টামান বজাতহে শুইছিলগৈ। আৰু এইখিনি হৈছে শেষৰখিনি আলহী। অনুষ্ঠান প্ৰায় শেষ হ'বৰ সময় হৈছে। আপোনালোককো বোলো দেখুৱাওঁ ভিডিঅ'টো, লগতে মই ৰাখি থওঁ। কেনেকুৱা লাগিলে জনাব। শেষত তাইৰ এটা ভিডিঅ' মোৰ অফিচৰ ষ্টাফ অৰ্থাৎ তাইৰ মামা, লগত আছে তাইৰ ককা অৰ্থাৎ মোৰ পাপা আছে লগত। গোটেইকেইটাই নাচিলে আৰু তাইক কোনো নাচিবলৈ পায়। তাইৰ গা যে বেয়া আছিলে সেয়া তাইও পাহৰি থাকিলে।